সো গাড়ী চাৰি এতিয়া ৰেডি আছে বৰ্তমান পুৰা চিকচিকীয়া হৈ গৈছে। সো এতিয়া মাজুলীলৈ যাওঁ আৰু সো এয়া মই যাত্ৰালৈ এই জাষ্ট না ওলালো আপোনালোকে ভিডিঅ'টো চাই থাকক। সো ইয়াৰ পৰা ওলাইছোঁ মাজুলীলৈ। হা এইফালে নেকি তেৰিকি মই গমেই নাপাওঁ নহয়। এক ভিডিঅ' কণ্টেণ্টে বেয়া হৈ গ'ল। দে সো জাষ্ট না ওলালো মই ইয়াৰ পৰা। এতিয়া গৈ পাম মেইন ৰাস্তা গৈ পাম। ইয়াৰ পৰা ওলাইছোঁ মাজুলী। সো আজি মোৰ সত্ৰ কেইটামান আছে চাব পৰাকৈ। তো ময়ো আজিলৈকে মাজুলীলৈ ফাৰ্ষ্ট টাইম গৈ আছোঁ, আজি প্ৰথমবাৰ। তো চাওক আপোনালোকে এইফালেদি চব বেয়া নাপাব আপোনালোকে। মই এইফালে ৰং চাইড হৈ আহিছোঁ। ৰং চাইড হৈ আহি কিনে এইফালে লেফ্ট চাইডে যাম বাৰু। সেইটো কাৰণে আমি ৰিয়েলি চৰি বেয়া নাপাব। তো এতিয়া মই ঢকুৱাখানা চাৰিআলি হৈ কিনে বৰ্তমান মাজুলী সেইফালে যাম। সেইফালে গাড়ী চাই লওঁ প্ৰথম। অটো চটো আহি আছে। তো আপোনালোকে মাজুলী আহি পাইছেনে নাই আৰু আপোনালোকৰ মাজুলী কোনোবা থাকে নেকি প্লিজ কমেণ্টত জনাব। আৰু কিবা কিবি চাবলগীয়া যদি থাকে ইন ফিউচাৰ আপোনালোকে জনাব। মই আহিম আপোনালোকৰ ভিডিঅ'টো মানে শ্বেয়াৰ কৰিলোঁ হয়। তো বলক এতিয়া আপোনালোকে ভিডিঅ'টো এনজয় কৰক। তো এইটো হ'ল ঢকুৱাখানা চাৰিআলি। তো আমি এইফালে ৰাইট চাইডে যাব লাগিব বৰ্তমান। চিধা গ'লে মাতমৰা যাব আপোনালোকে, মাতমৰা। তো আমি এইফালেদি যাম, এইফালেদি যাই কেনে মাজুলী ওলাম। তো ইয়াতে অলপমান সৰুকৈ ট্ৰেফিক জামৰ নিচিনা হৈছে। নট লাইক ট্ৰেফিক জাম বাট তথাপিও মানে অলপ টাইম শ্ল'কৈ চলাবলগীয়া হৈছে, বাট একো নাই। তো চাওক মই আহি পালোঁ গড়মূৰ সত্ৰ। এইটো চাওক এইফালে, এইটো হ'ল গড়মূৰ সত্ৰ। চাওক ইয়াতে লিখা আছে বৰ্তমান। তো বাইকৰ পৰা নামি লওঁ কোন মই প্ৰথম। চ' ইয়াতে এতিয়া এণ্ট্ৰি কৰিম মই। এইটো হ'ল গড়মূৰ সত্ৰ। চ' ইয়াৰ ভিতৰত এণ্ট্ৰি কৰিব লওক। চ' গেটৰ ভিতৰত সোমোৱাৰ আগে আগে ইয়াতে কিছুমান বস্তু নীতি নিয়ম মানিব লাগিব। অনুৰোধ সত্ৰখন নিজৰ ভাবি আহোঁতে যাওঁতে গেট বন্ধ কৰিলে যেন। ধন্যবাদ। চ' আপোনালোকে এইটো নিয়মটো মানিব। যাতে গেটখন খোলোঁতেও আপোনালোকে এনেকৈ বন্ধ কৰিব লাগিব, আৰু যেতিয়া আপোনালোকে ওলাই যাব তেতিয়াও গেটখন আপোনালোকে বন্ধ কৰিব লাগিব। চ' এতিয়া মই বৰ্তমান ইয়াতে মই এণ্ট্ৰি কৰিছোঁ বৰ্তমান ইয়াতে মই। চ' আপোনালোকে দেখিব পাইছে ইয়াতে নাম গাই আছে ক'ৰবাত। চ' বলক যাই কিনে চাওঁ কি ধৰণত ইয়াতে বৰ্তমান মানে ইয়াতে কি ধৰণত কি কৰা হয়। চ' বলক। চ' তাতে যোৱাৰ আগত এইডাল চাওক, বকুল। আই থিংক এই গছডালৰ নাম বকুল গছ হয়। চ' ইয়াতে নাম হৈ আছে বৰ্তমান। চ' আপোনালোকে দেখিব পাইছে এইটো লিখা আছে শ্ৰী শ্ৰী বংশী গোপাল দেৱ গড়মূৰ সত্ৰ। এইটোৱে হৈছে গড়মূৰ সত্ৰ। এইটো চাওক আপোনালোকে। মেবি আপোনালোকে চাগে দেখা নাই। চ' ইয়াৰে ভিতৰত নাম হৈ আছে। ত' ইয়াতে কেইবাটাও সত্ৰ আছে। আমি গোটেইকেইটা চাম আজি, অলপ কভাৰ কৰিম পুৰা। চ' এখেত আছিলে গড়মূৰ সত্ৰাধিকাৰ। চ' এই ফটোখন দেখক, এখেতে জন্ম চন 10 জুন আৰু মৃত্যু চনটো চাওক 20 অক্টোবৰ। চ' মই কিয় মানে চনটো পঢ়িব পৰা নাই, কাৰণ মই অসমীয়াটো মানে ইমান এটা মানে বহুত কমজুৰি আছোঁ, ইমান এটা বুজি পোৱা নাই। যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। চ' ইমানখিনি মই আপোনাক কৈছোঁ যে এখেতে আছিল পীতাম্বৰ দেৱ গোস্বামী। চ' এখেতে ইয়াৰে গড়মূৰীয় সত্ৰাধিকাৰ আছিলে। চাওক এইখিনি ভাল লাগিছে চাই কেনে বৰ্তমান। আৰু কিবা কিবি চাওঁ ইয়াতে।
চ' এখেত আছিলে গড়মূৰ সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ ত' এখেতৰ নামটো হৈছে শ্ৰী শ্ৰী কৃষ্ণ চন্দ্ৰদেৱ গোস্বামী। ত' এই এখেতৰো মানে এই নামঘৰৰ লগত বহুত কিবা কিবি জড়িত আছে। চ' সেইকাৰণে এখেত আৰু অলপ আগত যে এটা দেখাইছিলোঁ তেখেতৰো এই নামঘৰখনৰ মানে আগতে সদস্য এটা আছিলে মানে। চ' সেইকাৰণে এখেতৰ মানে মূৰ্তিটো ইয়াতে বনোৱা হৈছে। চ' চাওক আপোনালোকে ইয়াতে কেতিয়াবা আহিলে ইয়াতে ভিজিট কৰিলে এখেতক দেখা পাব। ত' মই এতিয়া ইয়াতে আহি পাইছোঁ, বৰ্তমান মই দাদা এজন লগ পাইছোঁ। এতিয়া হেৰি কি বুলি কয়, প্ৰথম হৈছে 1656 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰে। তাৰপৰা আকৌ দামোদৰৰ প্ৰতিষ্ঠাপক পুৰণি বস্তু আগৰ প্ৰথম শংকৰদেৱৰ 80 শতপুথি, একাদশ খণ্ড, দ্বাদশ খণ্ড তেনেকুৱা ভাগত পুথি আছে। তাৰপৰা আকৌ আগৰ মানে আহোমৰ যে দান দিয়ে তামৰ শৰাই, তাৰপৰা আকৌ জয়দেৱ সিংহই দান দিয়া কষ্ট থাল অনুৰূপ তাম চব আছে। আগৰ মানে পিতাম্বৰদেৱৰ আকৌ বৰটোপটো আছে, বৰটোপটো আগতে যুদ্ধত ব্যৱহাৰ কৰিছিলে, মানে এখনৰ ওচৰত শেষ কৰি দিছিলে। তাৰপিছত তলিক্ষেত্ৰৰ ৰঙা শৰাই, সেইখন মানে ডাঙৰ উৎসৱ পাৰ্বণ তেনেকুৱা হ'লেও প্ৰসাদ সজাব পাৰি। তাৰপৰা আকৌ কি বুলি কয় দোলা আছে, দোলা মানে 3 দিনকৈ মানে ফাকুৱা উৎসৱ হয়, ফল উৎসৱ হয়, ফল উৎসৱত মানে বাহিৰত মহাবোৰ ফুৰাইগৈ। তাৰপৰা আকৌ নিজৰ খুফুৰাখন আছে, খুফুৰাও আছে। আৰু তাৰপিছত আৰু উৎসৱ মানে 3টা উৎসৱে ডাঙৰ উৎসৱ হয় আৰু প্ৰথম হৈছে ৰাস পালনাম ফাকুৱা তেনেকুৱা মানে এইটো মানে কোনটো চনত বনাইছিলে? এইটো 1656 খ্ৰীষ্টাব্দ। ত' আপোনালোকে দেখা পাইছে এইটো বহুত পুৰণা হয়, 1656 ক'ব গ'লে বহুত 400 বছৰ 400 বছৰ 400 বছৰ পুৰণীয়া এইটো সত্ৰ হয়। এণ্ড আৰু এটা দাদাক মই এটা চ' এইখিনিৰ পৰা মই ভিডিঅ'টো কিয় মিউট কৰি দিছোঁ, বৰ্তমান তাতে মানে নাম গাই আছিলে আৰু নাম গাই থকাৰ কাৰণে মই মানে ভিডিঅ'টো মিউট কৰিবলগীয়া হ'ল, নহ'লে বহুত মানে বহুত চাউণ্ড দি আছিলে। এণ্ড যিমান মানে দাদাই কথাবিলাক কৈ আছিলে এণ্ড আপোনালোকে বুজি নাপালে, চ' মই এইখিনিত মিউট কৰিবলগীয়া হ'ল। চ' প্লিজ বেয়া নাপাব এণ্ড প্লিজ আগৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। চ' মই সেৱা কৰিলোঁ বৰ্তমান ইয়াতে, এণ্ড তাতে ভিডিঅ' বনাব মানে বৰ্তমান নিষেধ আছে। নিষেধ মানে নাপায় আৰু মানে সেনেকৈ মানে ভিডিঅ' আৰু কিবা কিবি কৰিবৰ কাৰণে। সেৱা কৰিলোঁ, মই সেৱা কৰি কেনে ওলালোঁ। চ' দাদাজনে মানে ভালকৈ কথা পাতিছে আৰু ভাল লাগিছে মানে, আৰু বুজাইছে আপোনালোকক। আৰু অলপমান মানে ইয়াতে নাম গাই আছিলে কাৰণে, নাম গাই থকা কাৰণে মানে অকণমান মানে দাদাই যিষাৰ কথা ক'লে মানে কিছুমান যিখিনি মানে বুজাই দিছে, চ' সেই শব্দবিলাক মেবি অকণমান মানে ভালকৈ নাহিব পাৰে ক্লিয়াৰলি। এণ্ড বিকজ মানে ইয়াতে নাম গাই আছিলে আৰু আপোনালোকে চাগে শুনা পাইছে বৰ্তমান কি মানে যন্ত্ৰণা নে কিবা এটা হয় মানে সেই বজাই আছিলে। চ' বাট একো নহয়, ইয়াতে আহি ভাল লাগিছে। চ' মই এতিয়া 2 নম্বৰ সত্ৰত গৈ আছোঁ, বলক আপোনাৰ। চ' গাইজ মই এতিয়া আহি পাইছোঁ বৰ্তমান ইয়াতে বেঙেনা আৰতি সত্ৰত। চ' ইয়াতে মই এতিয়া এণ্ট্ৰি কৰি আছোঁ বৰ্তমান আগলৈ। ত' ইয়াতে চাওক হেলমেট পিন্ধি আছোঁ, মই হেলমেট পিন্ধি কেনে এনেকৈ এণ্ট্ৰি কৰি আছোঁ। ত' হেলমেটটো খুলি কেনে বলক আপোনালোকক মই ভিডিঅ'। চ' এয়াই চাওক আপোনালোকে, এয়া হৈছে পূজাস্থলী মণিকূট। ইয়াতে পূজা কৰা হয় সকলোৱে, আৰু যিমান মানে বাহিৰৰ পৰা মানুহ আহে আৰু এইটোৱে মেইন জেগা হয়। ইয়াতে আপোনালোকে আহিলে ইয়াতে সেৱা কৰিব পাৰে, বহুত ডাঙৰ স্থান হয়। এণ্ড চাই লওক আপোনালোকে, ইয়াতে যদি আহে নিশ্চয় ভাল পাব। এণ্ড ইয়াতে চব বস্তু কৰা হয় বৰ্তমান। চ' আপোনালোকে ভালকৈ ভিডিঅ'টো চাই লওক। চ' এইটো হৈছে আপোনালোকৰ নাম প্ৰসন্ন। এণ্ড ইয়াতে চবে মানে নাম হ'লে ইয়াতে তেখেতে মানে নাম চাম হয়। আপোনালোকে দেখিব পাৰিছে ইয়াতে এতিয়া বৰ্তমান নাম চলি আছে। চ' খুব ভাল লাগিছে বৰ্তমান ইয়াতে। এণ্ড আপোনালোকে এইটো চাব পাৰে, এইটো হয় তেখেতৰ থাপনা হয়। এণ্ড ৰিয়েলি বহুত ভাল লাগিছে ইয়াতে বৰ্তমান। চাওক ভিউটো আপোনালোকক দেখাইছোঁ, ইয়াতে বৰ্তমান নাম প্ৰসন্ন হৈ আছে। চ' এইখিনিতে চ' ভিউটো এনজয় কৰক আপোনালোকে বৰ্তমান। এণ্ড চাওক ইয়াৰ পৰা মই আপোনালোকে ভিউটো ভালকৈ দেখাই দিওঁ। চাওক আপোনালোকে, তেখেতে নাম গাই আছে। এণ্ড এখনে হৈছে আচল থাপনাখন, এখনতো এটা হেৰি হয়। ত' চাওক এইটো চ' মই সত্ৰৰ মানে হেৰি পূজাৰী এজনক মানে লগ পাইছোঁ, মানে এখেত হয়। আৰু এখেতৰ পৰা কিবা মানে এই সত্ৰটোৰ বিষয়ে কিবা এটা জানিব চেষ্টা কৰিম। চ' আপুনি কিবা এটা ক'বনে ইয়াতে কৈ দিয়ক। আমাৰ সত্ৰৰ নাম হৈছে বেঙেনাআটী সত্ৰ। হয়।
এই সত্ৰ প্ৰথম প্ৰতিষ্ঠিত হয় 1626 চনত। হয় 1626 আৰু 1626 প্ৰতিষ্ঠা কৰে মুৰাৰীদেৱ শংকৰদেৱৰ নাতি হয় তেওঁ, তেখেতে সত্ৰ প্ৰতিষ্ঠা কৰে। আৰু বেঙেনাআটী সত্ৰৰ নামটো হৈছে বেঙেনা, মানে যি কোটাৰী বেঙেনা বুলি কয়, সেই বেঙেনাবিধ যি সত্ৰ প্ৰতিষ্ঠা কৰা হৈছে তাত খুব বেছি পৰিমাণে আছিলে। আৰু সেই কোটাৰী বেঙেনা গছবিলাক কাটি তাত এটা অঞ্চল ওখ ঠাই, তাত সত্ৰ প্ৰথম প্ৰতিষ্ঠা কৰাৰ কাৰণে সেই বেঙেনাআটী সত্ৰৰ নাম পায়। আৰু তেতিয়াৰ পৰা আমাৰ সত্ৰ হৈছে গৃহস্থ ধৰ্ম সত্ৰ। সত্ৰাধিকাৰ জ্যেষ্ঠজনৰ অনুসৰি ভিত্তিত সত্ৰাধিকাৰ হৈ আছে বৰ্তমানলৈকে। আৰু বৰ্তমান সত্ৰাধিকাৰ হৈছে ভৱানন্দদেৱ গোস্বামী। তাৰপিছতে আমাৰ পৰম্পৰাগতভাৱে সহকাৰী অৰ্থাৎ ডেকা অধিকাৰ বুলি কয়। আমাৰ সত্ৰৰ দুজনেই অধিকাৰ থাকে, সত্ৰাধিকাৰ আৰু ডেকাধিকাৰ। সত্ৰাধিকাৰ পৰলোক হোৱাৰ পিছত সেই ডেকাজনে সত্ৰ অধিকাৰ নিৰ্মালি গ্ৰহণ কৰে। এনেকৈ পৰম্পৰাগতভাৱে আমাৰ চলি আহিছে। এইটো আৰু এটা লাষ্ট কথা, এইটো মানে কোনটো চনত হৈছিলে? 1626 ন? আচ্ছা আচ্ছা। 4টা সত্ৰ আছে, সেই 4টা সত্ৰ মানে একেলগৰে নে বেলেগ? সমপৰ্যায়ৰ, সমসাময়িক। ধৰক আপোনাৰ 10-12 বছৰ 20 বছৰ এনেকৈ ইফালে সিফালে এনেকৈ সেই সত্ৰসমূহ প্ৰতিষ্ঠিত। চ' তেখেতে ভালকৈ বুজালে আপোনালোকেও যদি ইয়াতে আহে কেতিয়াবা, আপোনালোকে ইয়াতে সোমাব নিশ্চয়, মানে এখেতক আপোনালোকে লগ পাব। চ' মই এতিয়া এইটো 2 নম্বৰ সোমালোঁ আৰু নেক্সট সত্ৰত যাম মই বাৰু। চ' এইখিনিতে ভিডিঅ'টো মই এতিয়া সমাপ্ত কৰিছোঁ, আপোনালোকক পিছত লগ পাই আছোঁ।